পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে দ্য বিগ টক্স। মন্ত্ৰী পীযুষ হাজৰিকাক চিণ্ডিকেটৰ নায়ক আখ্যা দিছে কৃষক নেতা অখিল গগৈয়ে। ৰাজ্যত 10 দিনৰ বাবে চালানী মাছ নিষিদ্ধ কৰাটো একো ভাওনা বুলিহে তেওঁ উল্লেখ কৰিছে। কমিছনৰ ৰেট বঢ়াবৰ বাবে মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ লোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। চিণ্ডিকেটৰ নায়ক পীযুষ হাজৰিকা অন্ধ্ৰৰ মাছ বেপাৰীৰ সৈতে কিহৰ অংক পীযুষৰ? এই প্ৰশ্ন কৃষক নেতা অখিল গগৈৰ। 10 দিনৰ বাবে ৰাজ্যত নিষিদ্ধ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ চালানী মাছ। এই কাৰ্যত এইবাৰ ৰহস্যৰ গুণ পাইছে কৃষক নেতা অখিল গগৈয়ে। মাছৰ চিণ্ডিকেটৰ বাবে হেনো এনে পদক্ষেপ লৈছে চিণ্ডিকেটৰ মাষ্টৰ পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই। অখিলৰ প্ৰশ্ন, মাছত ফৰ্মেলিন ব্যৱহাৰ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে চৰকাৰে? কোনেও নজনাকে নাথাকে যে সব মানুহে জানে যে অসমৰ আটাইতকৈ ডাঙৰ চিণ্ডিকেটৰ মাষ্টৰ। যদি সঁচাকে মাছত ফৰ্মেলিন দিছে তেতিয়াহ'লে অকল 10 দিনৰ কাৰণে বন্ধ কৰা কৈছে কিয়? এতিয়ালৈকে যিকেইটা প্ৰতিষ্ঠানৰ পৰা মাছ আহি আছিলে তেওঁলোকৰ সম্পূৰ্ণ ছাপ্লাই বন্ধ কৰি দিয়া নহয় কিয়? দুইজন স্বাস্থ্যমন্ত্ৰী ককাই ভাই, একেই চিণ্ডিকেটৰ মাল খোৱা মেইন মানুহ, এই দুইজনৰ প্ৰতি মোৰ প্ৰশ্ন। অখিলৰ মতে মাছ ব্যৱসায়ীৰে কমিছনৰ অংক পীযুষ হাজৰিকাৰ। চিণ্ডিকেটৰ ৰেট বঢ়াবৰ বাবে এনে পদক্ষেপ লৈছে মন্ত্ৰীগৰাকীয়ে। এই প্ৰশ্ন অখিল গগৈৰ। অসমলৈ যিকেইটা চেণ্টাৰৰ পৰা মাছ ছাপ্লাই হয় আৰু যিকেইটা এজেঞ্চিয়ে মাছ আনে সেই আটাইকেইটাক এতিয়ালৈকে নিষিদ্ধ কৰা হোৱা নাই কিয়? অন্ধ্ৰপ্ৰদেশৰ বেপাৰীৰ লগত পীযুষ হাজৰিকাৰ সম্পৰ্ক কি? কোনে নাজানে যে অসমৰ পল্টন বজাৰলৈ অহা পাণৰ চিণ্ডিকেট কাৰ, ফল মূলৰ চিণ্ডিকেট কাৰ, মাছৰ চিণ্ডিকেট কাৰ? এই চিণ্ডিকেটৰ ৰেট বঢ়াবৰ কাৰণে এইবিলাক কৰি থকা হৈছে নহয় জানো? ভিডিঅ' জাৰ্নেলিষ্ট পাপু আহমেদৰ সৈতে নয়নমণি হাজৰিকা, আছাম টক্স। এটা ব্ৰেকিং নিউজ। চাবুৱাত এক অঘটন সংঘটিত হৈছে আৰু চাবুৱাৰ নাদুত সংঘটিত হৈছে অঘটন। ডিব্ৰুগড় দিল্লীৰ ৰাজধানী ৰেলে মহতিয়াই নিছে এখন I-20 গাড়ী। গাড়ীত মহতিয়াই নিছে আৰু ইয়াৰ ফলত 2জনকৈ ব্যক্তি নিহত হোৱা বুলি জানিব পৰা গৈছে। এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। চাবুৱাত এই ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় দিল্লীৰ ৰাজধানী এক্সপ্ৰেছে এখন I-20 বাহন মহতিয়াই লৈ যোৱা বুলি জানিব পৰা গৈছে আৰু ইয়াৰ ফলতেই 2গৰাকীকৈ লোকৰ মৃত্যু হৈছে।